নমস্কাৰ দিনটোৰ শীৰ্ষ খবৰলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ইমন অনুৰাগ দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো শীৰ্ষ খবৰ সংঘৰ সদস্য পদ গ্ৰহণ নকৰাৰ বাবে এটি পৰিয়ালক নিৰ্যাতনৰ অভিযোগ বিশেষভাৱে সক্ষম যুৱকৰ ভাঙিলে হাত আগবঢ়াইছো আজিৰ দিনটোৰ দ্বিতীয়টো খবৰ মাজত আৰু এটা সপ্তাহ দেশ বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা প্ৰতিকূল পৰিৱেশৰ মাজতো নিম্নগামী হোৱা নাই পৰ্যটকৰ সংখ্যা পৰ্যটন বৰ্ষৰ শেষৰ সময়ছোৱাত কাজিৰঙাত পৰ্যটকৰ ব্যাপক ভিৰ আগবঢ়াইছে পৰৱৰ্তী বাতৰি ভাৰতীয় ক্ৰীড়া জগতৰ চাঞ্চল্য নীৰজ চোপ্ৰাই এইবাৰো নিৰাশ নকৰিলে দেশবাসীক দুহাত চলি থকা ডায়মণ্ড লীগত প্ৰথম প্ৰচেষ্টাতে জয় কৰিলে স্বৰ্ণৰ পদক আগবঢ়াইছে পৰৱৰ্তী বাতৰি মংগলদৈত কৰোণা ধাৰাৰ মানৱতাৰ জয়গান 4জন ৰোগীলৈ মুঠ 70,000 টকা প্ৰদান কৰা হৈছে আগবঢ়াইছে পৰৱৰ্তী বাতৰি ক্ৰমাৎ শান্ত হৈছে অগ্নিগৰ্ভা মণিপুৰ আশ্ৰয় শিবিৰৰ পৰা লাহে লাহে ঘৰলৈ উভতিছে ভুক্তভোগী মণিপুৰৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিৰিঘাটত আসাম ৰাইফলছৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আগবঢ়াইছে আজিৰ দিনটোৰ পৰৱৰ্তী বাতৰি ঘোষণা হ'ল আৰক্ষী আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল পৰৱৰ্তী বাতৰি ভাৰত পাকিস্তানৰ মহাৰণৰ বাবে সাজু নৰেন্দ্ৰ মোদী ষ্টেডিয়াম 5 অক্টোবৰৰ পৰা আৰম্ভ হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ এতিয়া আগবঢ়াইছো আজিৰ দিনটোৰ পৰৱৰ্তী তথা অন্তিম বাতৰি লকআপৰ ভিতৰত হেনো অক্সিজেন নাপায় অৰে নিশা চিঞৰ বাখৰ কৰি আৰক্ষীক হাৰাশাস্তি ডক্টৰ সংকৃত দত্ত দিনটোৰ শীৰ্ষ খবৰত আজিলৈ ইমানেই চাই থাকিব #নিউজ ধন্যবাদ